নমস্কাৰ, মই ডক্টৰ অংকুৰ সন্দিকৈ। মই আজি আপোনালোকক টাইফয়েড ৰোগৰ বিষয়ে ক'ব বিচাৰিছোঁ। টাইফয়েড এনে এটা ৰোগ যিটো বেক্টেৰিয়া সালমনেলা টাইফি নামৰ বেক্টেৰিয়াৰ বাবে হয়। আৰু আমি যদি এই টাইফয়েড বেক্টেৰিয়া থকা দূষিত পানী গ্ৰহণ কৰোঁ হ'ব পাৰে। আৰু এই ৰোগ বিশেষকৈ ধৰি লওক শৌচৰ পৰা বিয়পাৰ সম্ভাৱনা থাকে। যদি মাখি এই শৌচত পৰে, তাৰপৰা সেই মাখি গৈ যদি আমাৰ খাদ্যত পৰে, সেই খাদ্য যদি আমি গ্ৰহণ কৰোঁ তেতিয়া এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমি যদি এজন ৰোগী টাইফয়েড ৰোগীক যদি আমি স্পৰ্শ কৰোঁ বা তেখেতৰ একেই বাচন বৰ্তন ব্যৱহাৰ কৰোঁ তেখেতে খোৱা, তেতিয়া ৰোগটো বিয়পাৰ সম্ভাৱনা কম থাকে। কিন্তু আমি তেখেতে ব্যৱহাৰ কৰা শৌচগাৰ বা পেচাবগাৰ যদি ভালদৰে পৰিষ্কাৰ নকৰাকৈ ব্যৱহাৰ কৰোঁ তেতিয়া এই ৰোগটো বিয়পাৰ সম্ভাৱনা বহুত বেছি। সেয়েহে যদি সম্ভৱ হয় টাইফয়েড ৰোগী শৌচগাৰ বা পেচাবগাৰ আমি ব্যৱহাৰ কৰিব নালাগে। আৰু যদি ব্যৱহাৰ কৰা হয় ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে সেই ৰোগ বিয়পিব নোৱাৰে। আৰু টাইফয়েড ৰোগীৰ লক্ষণসমূহ বিশেষকৈ আপোনাৰ ভীষণ জ্বৰ উঠে, আপোনাৰ বমি হ'ব পাৰে, আপোনাৰ পেটৰ বিষ হ'ব পাৰে, লগতে মূৰ বিষ হ'ব পাৰে আৰু ডায়েৰিয়া হ'ব পাৰে আৰু আপোনাৰ কনষ্টিপেশ্যন হ'ব পাৰে, মানে আপোনাৰ কৌষ্ঠকাঠিন্য হ'ব পাৰে। বিশেষকৈ আপোনাৰ বয়সস্থ লোকত দেখা যায়। আৰু এই টাইফয়েড ৰোগ আমি যদি ৰোধিবলৈ হয় পানী আমি গ্ৰহণ কৰোঁ যাতে সেই পানী ভালদৰে আমি বিশুদ্ধ পানীহে যেন গ্ৰহণ কৰোঁ। নহ'লে যদি আমি ধৰি লওক আপোনাৰ পুখুৰীৰ পানী বা নদীৰ পানী ব্যৱহাৰ কৰোঁ তাক যাতে ভালদৰে উতলাই ঠাণ্ডা কৰি আমি গ্ৰহণ কৰোঁ, তেতিয়া আমি এই টাইফয়েড ৰোগৰ পৰা বাচি থাকিব পাৰিম। ধন্যবাদ।